অসমবাসী ৰাইজ আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আধাৰ সত্ৰলৈ লৈ যাম আপোনালোকক, য'ত এখন লটাৰী খেল হৈছে আৰু লটাৰী খেলখনৰ আজি প্ৰমোশ্যন আছে। চ' প্ৰমোশ্যন চাবলৈ আৰু কৰিবলৈ গৈ আছোঁ আৰু তাতে কেনেধৰণে খেল হ'ব আৰু যিসকল ব্যক্তি দূৰত থাকে চ' তেখেতসকলে কেনেকৈ টিকেট ল'ব পাৰিব আমি সেইখিনি চাম। আৰু মই ড্ৰাইভ কৰি আছোঁ আৰু সেইকাৰণে আপোনালোকৰ ফালেও চাই আছোঁ মাজে মাজে আৰু ৰাস্তাও চাবলগীয়া হৈছে। ঠিক আছে, আমি তেনেহ'লে আধাৰ সত্ৰত গৈ লগ পাম। মোৰ আহি পোৱা পলম হ'ল, সেইবাবে মই আপোনালোকক ডাইৰেক্ট গাড়ীখিনিয়ে দেখাইছোঁ। আপোনালোকে প্ৰাইজসমূহ চাই লওক প্ৰথমে। আৰু এইফালে মিটিঙো আৰম্ভ হৈ গ'ল। তো মই আপোনালোকক প্ৰথম গাড়ীখিনি দেখাই তাৰপিছত মিটিঙৰ ফালে যাম। ইয়াত ধুনীয়াকৈ সজাই থোৱা আছে গোটেই প্ৰাইজসমূহ। আৰু এটা কথা কৈ দিওঁ, ইয়াতে বিক্ৰেতাৰ বাবেও বহি বিক্ৰেতাৰ বাবেও উপহাৰ আছে। আপোনালোকক মই টিকেটটো যেতিয়া দেখুৱাম তাতে মই কৈ দিম কি কি উপহাৰ আছে। এয়া মিটিঙৰ ভিতৰৰ কিছু দৃশ্যাংশ। এটা খুব ভাল পদক্ষেপ লৈছে। এখন বৃদ্ধাশ্ৰম আছে আৰু সেই বৃদ্ধাশ্ৰমলৈ লাভৰ কিছু অংশ তেখেতসকলে দান কৰিব। মূল উদ্দেশ্যটো হ'ল শালমৰা মহখুটি ৰাজহুৱা নামঘৰৰ সাহায্যাৰ্থে খেলখন খেলোৱা হৈছে আৰু তাৰ উপৰিও বৃদ্ধাশ্ৰমৰ কাৰণে কিছু অংশ দান কৰিব। লগতে এয়া চিনাকি পৰ্ব চলি আছে। আৰু আপোনালোকে যদি টিকেট অনলাইন ল'ব বিচাৰিছে আপোনালোকক কুৰিয়াৰ কৰি দিয়া হ'ব। আপোনালোকে এই নম্বৰটো দি থোৱা আছে তলতে, আপোনালোকে সেই নম্বৰটোত কণ্টেক্ট কৰিব। আৰু এয়া বৃদ্ধাশ্ৰমৰ 4গৰাকী আইতাক সম্বৰ্ধনা জনাইছিলে আৰু এয়া কিছু উপহাৰ প্ৰদান কৰিছে। এয়া প্ৰাইজসমূহ চাই লওক। ফাৰ্ষ্ট প্ৰাইজ মহিন্দ্ৰা স্কৰপিঅ', ছেকেণ্ড প্ৰাইজ কিয়া ছনেট, থাৰ্ড প্ৰাইজ মাৰুতি চুজুকি বেলিনো, ফ'ৰ্থ প্ৰাইজ টাটা পাঞ্চ। আপোনালোকক মই আকৌ কৈছোঁ, এইটো ফিফ্থ প্ৰাইজ মহিন্দ্ৰা থাৰ। আপোনালোকে প্ৰাইজসমূহ চাই থাকক আৰু এই তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব আপোনালোকে যদি টিকেট অনলাইন যোগে ল'ব বিচাৰে। আপোনালোকক এটা দুটা টিকেট হ'লে হোৱাটছএপ কৰি দিয়া হ'ব আৰু যদি আপোনালোকে এখন বহি লয় তেনেহ'লে গোটেই বহীখন কুৰিয়াৰ কৰি দিয়া হ'ব। আৰু প্ৰাইজসমূহ পালে এই হোৱাটছএপৰ ফটোটো দেখাই আপোনালোকে ফিজিকেল হাৰ্ড কপি যিটো হয় টিকেটৰ সেইটো মোৰ পৰা কালেক্ট কৰি ল'ব পাৰিব।